নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী আৰু মই লৈ আহিছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'। আজি ভিডিঅ'টোত মই মানিমুনি আৰু ভেদাইলতা পাতেৰে মাছৰ জোল বনাম। তাকে আপোনালোককো অকণমান দেখুৱাবলৈ লৈছোঁ মই মানিমুনি আৰু ভেদাইলতা পাতৰ জোলখিনি মাছৰ লগত কেনেদৰে ৰান্ধিম। আৰু মাছৰ জোলখন বনাবৰ বাবে এফালে মই লৈছোঁ এয়া ভেদাইলতা আৰু মানিমুনি, এইখিনি মানিমুনি আৰু এফালে এয়া লৈ ল'লোঁ লগতে ভেদাইলতা। এতিয়া আটাইখিনি মই একেলগে মিক্স কৰি মিক্সাৰত ভালদৰে পিচি ল'ম। লগতে এফালে মই মাছখিনি বাছি ল'লোঁ, এয়া অকণমান মাছখিনিও দেখুৱাই দিছোঁ আৰু ইফালে কেৰাহী এখন পাতি ৰাখিছোঁ। এতিয়া ইয়াতে মই মাছখিনি ভাজি ল'বলৈ লৈছোঁ আৰু মই মাছখিনি ভাজোঁ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিব। আৰু এফালে এয়া মোৰ মাছখিনি ভজা হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু মই মাছৰ জোলখন বনাবৰ বাবে কি যোগাৰ কৰি লৈছোঁ এয়া দেখুৱাই দিছোঁ। এফালে ল'লোঁ মই কেইফুটামান নহৰু আৰু কেইটামান জালুক কেইটামান মই সৰহকৈ লৈছোঁ আৰু এটা পিঁয়াজ আৰু দুটুকুৰামান আদা। আৰু এফালে মানিমুনি আৰু ভেদাইলতাখিনি মই একেলগে মিক্সাৰত ধুনীয়াকৈ এনেকৈ পিচি ল'লোঁ। আৰু এতিয়া মাছৰ জোলখন বনাবৰ বাবে এনেকৈ গেছত মই কেৰাহী এখন পাতি ৰাখিছিলোঁ, তাতে মই কাটি ৰখা পিঁয়াজটো দি দিছোঁ। লগতে এয়া দি দিছোঁ মই অকণমান হালধিকণ দিয়াৰ পিছত অকণমান মই চামুচখনেৰে এনেকৈ লৰাই দিছোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ মই জালুক আদা নহৰুখিনি এনেকৈ পিচি, এইখিনি দিয়াৰ পিছত এনেকৈ মই এইখিনিও অকণমান সময় লৰাই দিম। আৰু এইখিনি মই ৩-৪ মিনিটমান সময় অকণমান ভাজি ল'ম। এয়া মই এনেকৈ লৰাই ভাজি আছোঁ। এতিয়া এয়া ৩-৪ মিনিটমানৰ পিছত এয়া দেখিছে তেলখিনি বিৰিঙি ওলাই আহিছে। ইমানটো জোখলৈকে মই এইখিনি ভাজি ল'লোঁ। এতিয়া ইয়াতে মই ভেদাইলতা আৰু মানিমুনিখিনি যিখিনি মই পিচি ৰাখিছিলোঁ এইখিনি এয়া দি দিছোঁ। দিয়াৰ পিছত এয়া মই ভালদৰে আকৌ হেতাখনেৰে লৰাই দিছোঁ। এতিয়া এইখিনিও মই প্ৰায় ৬-৭ মিনিটমান সময় ভাজি ল'ম। এনেকৈ মানিমুনি আৰু ভেদাইলতাখিনি মই ৬-৭ মিনিটমান সময় এয়া ভাজি ল'লোঁ। এতিয়া এইখিনি হৈ গৈছে, এয়া দেখিছে ধুনীয়াকৈ উতলি আছে। আৰু এতিয়া ইয়াতে মই অকণমান কুহুমীয়া গৰম পানী দি দিছোঁ। আৰু এতিয়া মই ইয়াত দি দিছোঁ নিমখখিনি মই এতিয়াহে দিছোঁ, প্ৰথমতে দিলে নিমখৰ আন্দাজটো পোৱা নাযায়, পানীখিনি দিয়াৰ পিছত নিমখৰ আন্দাজ পোৱা যায়। আৰু নিমখখিনি দিয়াৰ পিছত এনেকৈ এবাৰ লৰাই দিলোঁ, লৰাই পেলাই এতিয়া এইখিনি মই উতলিবলৈ দিলোঁ। জোলখিনি ধুনীয়াকৈ উতলাৰ পিছত এতিয়া ইয়াতে মই ভাজি ৰখা মাছখিনি লাহে দি দিছোঁ। আৰু মোৰ মাছখিনি দিয়া হয় মানে আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিব বুলি আশা কৰিছোঁ। লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলিও আশা কৰিলোঁ। এতিয়া মোৰ এয়া মাছখিনি দিয়া হৈ গ'ল। মাছখিনি দিয়াৰ পিছত এনেকৈ মই লাহেকৈ অকণমান হেতাখনেৰে লৰাই দিছোঁ। লৰাই দি এইখিনি মই আকৌ ভালদৰে উতলিবলৈ দিম। কিছু সময় উতলাৰ পিছত এয়া ইয়াৰ পৰা পানীখিনি শুহি ধুনীয়াকৈ জোলখিনি গ্ৰেভি নিচিনা হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি দিছোঁ আৰু আপোনালোকক অকণমান এয়া কেৰাহীখনতে দেখুৱাই দিছোঁ। এয়া দেখিছে ইমানটো জোখতে মই তৰকাৰীখন ৰাখি দিলোঁ। এতিয়া অন্য এটা বাচনত এনেকৈ মই তৰকাৰীখন লৈ লৈছোঁ আৰু আপোনালোকক অকণমান ওচৰৰ পৰা দেখুৱাই দিছোঁ আজি মই ৰন্ধা মানিমুনি ভেদাইলতা আৰু মাছৰ জোলখন। এইখন দেখিছে খুব ধুনীয়া হৈছে, কালাৰো খুব সুন্দৰকৈ আহিছে আৰু এইখন খাবলৈও খুব সোৱাদ লগা হৈছে। আৰু আপোনালোকে কেনে দেখিলে আজি মই বনোৱা মানিমুনি ভেদাইলতা মাছৰ জোলখন জনাই কমেণ্ট এটা কৰি দিবচোন। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটাও কৰি দিব। লগতে যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। লগতে আপোনালোকে ইমান সময়ে মোৰ ভিডিঅ'টো চাই শেষলৈকে সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে ধন্যবাদ।